বাখীৰ বাবে সুখবৰ সামগ্ৰী সমষ্টিৰ অন্তৰ্গত বৰ্মা বাখীৰ বাবে আহি পৰিছে এটি সুখবৰ এতিয়াৰে পৰা মোবাইল আৰু বৈদ্যুতিক সামগ্ৰী ক্ৰয় কৰিবলৈ আপুনি যাব নালাগে নগাঁও চহৰলৈ বৰ্মাৰ ৱাহিদুৰ ৰহমান নামৰ যুৱকে লৈ আহিছে আপোনাৰ বাবে লাভজনক উন্নত মানদণ্ডৰ সামগ্ৰী এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই বৰ্মাৰ বজাৰতে লাভলি এণ্টাৰপ্ৰাইজ নামৰ এখন দোকানত উপলব্ধ উন্নত মানদণ্ডৰ মোবাইল ফোনৰ লগতে আপোনাৰ ব্যৱহাৰিক প্ৰয়োজনীয় সকলো সামগ্ৰী পাব আপুনি যদি মন পছন্দৰ মোবাইল ফোন বা ইলেক্ট্ৰিকেল সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে পলম নকৰি আহক বৰ্মা বজাৰস্থিত লাভলি এণ্টাৰপ্ৰাইজত আজি শুভ উদ্বোধন কৰে এই লাভলি এণ্টাৰপ্ৰাইজ নামৰ বৃহৎ আকাৰৰ দোকানখন উক্ত উদ্বোধনী অনুষ্ঠানৰ পিছতে বৰ্মাৰ বিভিন্ন অঞ্চলৰ ৰাইজে হেতাও পৰা কৰা পৰিলক্ষিত হয় উল্লেখ্য যে লাভলি এণ্টাৰপ্ৰাইজ নামৰ দোকানখন আটক ধুনীয়াকৈ সজাই পৰাই তোলাত গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে লাভলি এণ্টাৰপ্ৰাইজ দোকানখনত উন্নত মানদণ্ডৰ সামগ্ৰীৰ লগতে পাব আকৰ্ষণীয় অফাৰ গ্ৰাহকে অতি কম মূল্যত ক্ৰয় কৰিব পাৰিব বিভিন্ন সামগ্ৰী আগতীয়াকৈ বুক কৰিবলৈ মুকলি কৰা হৈছে ফোন নম্বৰ আৰু এই নম্বৰ হৈছে 7002160013 ব্যুৰো ৰিপৰ্ট এম নিউজ অসম আজি আমাৰ সামগ্ৰী বৰ্মা বজাৰ নতুন এটা দোকান হৈছে আগতে এটা আছিল লাভলি এণ্টাৰপ্ৰাইজ এতিয়া আৰু এটা লাভলি এণ্টাৰপ্ৰাইজ নামৰে আৰু এখন দোকান অপেনিং হৈছে গ্ৰেণ্ড অপেনিং হৈছে আজি একবাৰ আপোনালোকে সামগ্ৰী ৰাইজ একবাৰ আহক আমাৰ লাভলি এণ্টাৰপ্ৰাইজত ভিজিট কৰক নতুন দোকানটোত যিকোনো বস্তুৰ লগত এটা না এটা গিফ্ট পাবই তাৰ অফাৰ বহুত কিবা কিবি অফাৰ আছে আমাৰ ইয়াত মোবাইল এচেসৰিজ ইলেক্ট্ৰনিক আইটেমছ ৰেফ্ৰিজাৰেটৰ কিচেনৰ হকিংছ আপোনাৰ ৰাইচ কুকাৰ প্ৰেছাৰ কুকাৰ ইত্যাদি আপোনাৰ ইনভাৰ্টাৰ বেটাৰী সব বস্তু পোৱা যায় একবাৰ আমাৰ দোকানত আহক আৰু অফাৰো উপভোগ কৰক আৰু কি অফাৰ আছে সেইটো আমি জনাই আছোঁ আমাৰ লাভলি এণ্টাৰপ্ৰাইজত যিটো নতুন শ্ব'ৰুমটো অপেনিং হৈছে ইয়াত বহুত ধৰণৰ অফাৰ আছে য'ত কিপেড মোবাইলো আছে মিল্টনৰ আপোনাৰ হটকেছ আছে 500 টকা দামৰ পানী বটল আছে 200 টকা দামৰ আৰু আপোনাৰ মোবাইলৰ লগত হেডফোনো ফ্ৰী আছে যিটো কিপেড মোবাইলৰ লগত আপোনাৰ হেডফোন ফ্ৰী পোৱা যায় আৰু বহুত কিবা কিবি অফাৰ আছে মই আপোনালোকক দেখুৱাম কি আছে কিমান টকাৰ মূল্যৰ মোবাইল কিনিলে কেনেকুৱা ধৰণৰ আৰু 15,000 এবভ আপোনাৰ 20,000 25,000 এইবিলাক মোবাইল ল'লে আপোনাৰ এটা মিনিমাম কিপেড মোবাইল ফ্ৰী পাবই তাৰ লগতে আপোনাৰ যদি তলত কিবা মোবাইল ক্ৰয় কৰে তেনেহ'লে আপোনাৰ পানী বটল আছে 200 টকা দামৰ যেটো আৰু ডিসকাউন্ট পাবই তাৰ লগতে এটা পানী বটল ফ্ৰী পাব আৰু যদি আপোনাৰ যদি ফ্ৰিজ ক্ৰয় কৰে ফ্ৰিজৰ লগত এটা 500 টকা দামৰ এনে ডিসকাউন্ট পাবই তাৰ লগতে এটা আপোনাৰ হটকেছ মিল্টনৰ ফ্ৰী পাব আমাৰ দোকানটো হৈছে সামগ্ৰী বৰ্মা বজাৰ য'ত এটা টেম্পু ষ্টেণ্ডৰ ওচৰত লাভলি এণ্টাৰপ্ৰাইজ আছে আৰু এটা হৈছে নিয়াৰ নচিব হোটেল শিৱস্থান ৰোড একেলগে আছে ডিষ্টেঞ্চ 150 মিটাৰ কোনোবা যদি ফাইনেন্সত নিব বিচাৰে দিলে ফাইনেন্সত আমাৰ স্যামসাং ফাইনেন্স এভেইলেবল আছে আৰু বাজাজ ফাইনেন্সৰ আপোনাৰ কাম চলি আছে কিন্তু এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই হ'ব বাৰু ৰিসেন্টলি হ'ব চাগে আৰু কিন্তু স্যামসাংৰ মোবাইল ফাইনেন্সত পাই যাব এভেইলেবল আছে মই আজি লাভলি এণ্টাৰপ্ৰাইজত ফাৰ্ষ্ট অপেনিং আজি মোবাইল এটা লৈছোঁ তাৰ লগতে মই এইটো ফ্ৰী পাইছোঁ কোন মোবাইলটো লৈছে অকণ দেখুৱাই দিয়কচোন তাৰ লগে কি ফ্ৰী দিছে মোবাইলটো ফ্ৰী দিছে অঁ ক'ৰ পৰা লৈছে এইটো লাভলি এণ্টাৰপ্ৰাইজ বৰ্মা লাভলি এণ্টাৰপ্ৰাইজ এতিয়া কি ক'ব বৰ্মাবাসী ৰাইজলৈ কি বৰ্মাবাসী ৰাইজক এইটো অনুৰোধ জনাম এবাৰ আহি চাওক বেলেগ দোকানতকৈ তুলনামূলকভাৱে বহুত কম দামত পোৱা যায় বহুত কম আছে কি পোৱা যায় ইয়াত মোবাইল পোৱা যায় টিভি ফ্ৰিজ আৰু ৱায়াৰিঙৰ বহুতো হটকেছ বহুত ইত্যাদি